হেল্ল' সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত। আৰু যেতিয়া যে সৰস্বতী পূজা গা পা ধুই ওলালোঁ আৰু আমি কেইজনমান ল'ৰা মানে কি সৰস্বতী পূজা আমি নিজাকৈ কৰি আহিছোঁ ইমান বছৰ ধৰি। আৰু এতিয়া আমি মানে কি তাতে গৈ আছোঁ মই, আৰু যিহেতু আমি মানে যিকেইজন ল'ৰাই মানে সৰস্বতী পূজাটো পাতি আহিছোঁ ইমান বছৰে ধৰি, আমাৰ যিহেতু মানে এতিয়া পঢ়া শুনা মেক্সিমামৰে খতম হৈছে, তো মানে সেই পুৰণা স্কুলবোৰত যাওঁ। তো আমি কেনেকৈ পূজাটো পাতোঁ আপোনালোকক আজি দেখাইছোঁ। আগৰ পিছে ভিডিঅ' মই কৰা নাই বাৰু, এই ফাৰ্ষ্ট টাইম কৰিছোঁ আমাৰ পূজাখনত। তো তাত গৈ আছোঁ, তো বলক চব দেখাই আছোঁ একফালৰ পৰা। তো কথাটো হ'ল মানে কি, আজি এইখন নিনো, আজি বাইকখন নিম। পাই গ'লোঁ আমাৰ পূজা, আৰু এবাগে আছোঁ অঞ্জন দা। পানী ব্যৱহাৰ কৰিছে নেকি আপুনি? মুণ্ডা কি কৰিছে? আমি এনেই পূজা ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী ভিতৰত আছে। এইটো কি চিষ্টেম তাৰমানে? চাউলখিনি ধোৱা গৈছে আৰু আমাৰ এইটো ছেক্ৰেটাৰী আছে হাজাৰকে নাই বঢ়িয়া। এই আৰু ৰাতিপুৱাৰ পৰা এইবিলাক মানে হেৰি কৰি আছোঁ। সৰস্বতী মা এইবাৰ মূৰ্তিটো অলপ সৰু হ'ল, আমি যাতে পূজা পাতল কৰা নাই সেইকাৰণে বেছি মানে মাক মনতে আছে। মূৰ্তিৰ সৰু ডাঙৰ একো নাই, মা মনতে আছে, আমাৰ মনত আছে। সেইটোৱে, সকলোৱে ভক্তিবিলাক মনতে ৰাখক, বাকী পূজা পাতলটো চলি আছে। আৰু সেইপিনে আমাৰ ঠগি ৰেডি, আমি ৰেডি কৰিলোঁ যে আমাৰ প্ৰতিমা স্থাপন কৰিব। আৰু এতিয়া এইবিলাক মনোজ দা, আৰু আচলতে এইগিলা আজি খাব নাপায়, আচলতে খাব নাপায়। নাখাওঁ মই এনে জকৰি লওক, আজি মিলাই থৈ দিম, কালি খাম। ডিকে ৰাইডাৰ্ছৰ মানে আমাৰ মেইন মানুহ এইবিলাক। সৰস্বতী পূজাৰ দিনাও মাছৰ বজাৰ কৰে, মাছ কিনে। হা এইটো মানুহ এইজন আজি কোনে মাছ খায়? হা কোনে মাছ খায় আজি? হা কেপ্টেইন আহিবেলাক মানে কি আমাৰ পূজাৰ সভাপতি হৈ গৈছে, সভাপতি আৰু সভাপতিৰ আমাৰ লগত চলি সৰস্বতী মাই দেই আকৌ নকা হৰিবল যা, তোৰ বিদ্যাই ধনে চব আগবাঢ়ি গাইজ মানে আমাৰ থালি আহিব নাছিল, থালি আহিবেলাক এই ধৰক থালি বিচাৰি মানে চব ৰান্ধা যোগাৰ ষ্টাৰ্ট হৈ গৈছে। ইপিনে চোলা জ্বলি গ'ল, আমি জ্বলাই দিলোঁ। আৰু ইপিনে চব্জি কুটা আছে। বালা চালা লাগছিল। গাইজ আমাৰ মেইন মানুহ আহি পাইছে। কেনেকৈ বঢ়িয়া চব আহি হওক। তো আমাৰ ষ্টাৰ্ট হৈ যাব পূজা, আৰু মুণ্ডাই পূজা আমাৰ পুৰোহিত ষ্টাৰ্ট কৰিব, মানে ড্ৰেছ চেঞ্জ কৰা নাই কৰিব। আৰু গুণবৰ্মন আহি পেলাই বেলেগ ড্ৰেছ লগাই দিছে যে আমাৰ মানে চব এটা 40জন মান চলি, আৰু এবাৰ আহি গৈছে আমাৰ থকা চলি ৰাকেশ তালুকদাৰ। কিন্তু ড্ৰেছ চক গাইজ, ড্ৰেছ চক কি নাটক কৰি আছে? আৰু এইখানে হৈছে আমাৰ মানে হাই ছেকেণ্ডেৰী পাছ কৰা। তুমি আৰু পাইছিলা না? সি অলপমান লাজ কৰে, চাওক ভিডিঅ'ত লাজ কৰে। তো ইয়াতে মানে কি আমি হাই ছেকেণ্ডেৰী ইয়াৰ পৰা পাছ কৰোঁ, শংকৰদেৱ একাডেমী নলবাৰী। তো ৰেডি কৰি পেলাই দিয়ক না, ইয়াতে দোকানৰ সন্মুখত কাবিনেট দোকানৰ সন্মুখত এই মালিকে আপি যাই বহি আছে। হা এই সন্মুখত শংকৰদেৱ একাডেমীখন মানে কি আপনি ৰ'বচোন দেই। আৰু আমাৰ লগ পালোঁ নতুন ইউটিউবাৰ। আজি আৰু ফালি কালি খেলছো না, পূজা চাব, সৰস্বতী চাব না সৰস্বতী মাই চাব? সৰস্বতী মায়ে চাওঁ দে আজি। সৰস্বতী মাই, সৰস্বতী নাচে। সৰস্বতী নাচাওঁ, ভাল চলি। মানে GPL-ৰ মেইন বলাৰ পেক্স কি নাম আছিল? মানস আহি গৈছে। ব্লগত উঠা আহি পাগল আশ্ৰা আৰু এখেতে একদম
কি একবার বিয়া করেছি তো আর এই ড্রেসত আসছি জি বিবাহিত সৌৰভ হ্যাঁ একবার বিয়া করেছি আপা বলো না মানে নাকি আর এই ড্রেসতে আসছি নাই হ'লেও আমাৰ আগৰ সৰস্বতী পাহৰিব নোৱাৰা আগর সরস্বতী কি আগর সরস্বতী বউক পঠাই দিম একটু আমার কমিটি খান দুইটা এখানে আমি সেক্রেটারি রান্ধনি হয়েছি আমাৰ একো নাই লগে ভাগে আলু আলু বিচাৰি হৈ যাওঁ আৰু কি আছে আইটেম কি আছে বিলাহী টক আছে বিলাহী টকৰ পিছত মোটামুটি দিব পৰা হ'ব আৰু চালাড আছে চালাদ হ'ব চব্জি আছে নি চব্জিটো নাই চব্জি খিচাৰিতে আছে দেখো গাইজ মানে কি আমাৰ যিটো ৰান্ধনি আছে মাত্ৰ দেখা পালে আৰু আলু ভাজা স্পেচিয়েলিষ্ট তই মানে আলু ভাজা ভাল অলপমান ক'ব কওক হা মই খিচাৰিও বনালোঁ আলুও বনালোঁ আলুটো আনিছোঁ পাতনে আলু এতিয়া বনাই আছোঁ এৰে পিছত বিলাহী হ'ব বিলাহীত টকৰ পিছত আমি ৰাজহুৱাভাৱে খিচাৰি প্ৰদান কৰিম লঘু হাতটো বিতৰণ কৰা যাব বাজি সুন্দৰ চলি আছে সুন্দৰ এনে হেৰি ৰান্ধিলি হ'ব লাগে তেনেকৈ আমাৰ অসীম দা মানে কি আমাৰ গাঁৱতে আছিল কিন্তু স্কুলৰ কাৰণে মানে তাতে এতিয়া মুখ বিলে আছে মুখ এয়া বিন্দু অটব যাব ওলাইছে আমাৰ পিন্ধো তাৰপৰা যাব বলক এতিয়া বলক চিয়া খাইছে নাই জুই অলপ খাইছোঁ বেছি কম নাই থাকে নাই বঢ়িয়া বঢ়িয়া খানা কেনে আহিছি বঢ়িয়া কেনাই খানা সুন্দৰ হয় বঢ়িয়া মজা 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 মোক কি পাগলা কৰি পেলাই তহঁতে গম পোৱা নাই এইগিলা কথা দাইদাকক কিবা কৰি দিব লাগে কৰো আৰু না কি তো যদি ভাল পাইছি ছাৰ কি কৰিব লাইক আৰু সাবস্ক্রাইব লাইক সাবস্ক্রাইব কৰি দিব তো এতিয়া বাই বাই